আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰৰ লগত আমি এক সাক্ষাৎকাৰ কৰিলোঁ আৰু আমি এটা আলোচনাত বহিছিলোঁ যে আপোনালোকে জানে যে যোৱা 16 তাৰিখে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটি কালচাৰেল ৰেলী সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিল আৰু এই সাংস্কৃতিক শোভাযাত্ৰা সকলো ইউনিভাৰ্চিটিতে ওলোৱায় আৰু এই সাংস্কৃতিক শোভাযাত্ৰাবিলাকত সকলো জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰ আছে, অসমৰ যিখিনি কালচাৰ আছে, এই কালচাৰখিনি দেখুওৱা হয় আৰু এইখিনিকে প্ৰতিভা বিকশিত কৰা হয়। কিন্তু আমি দেখিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত অতি দুখজনকভাৱে আৰু দুৰ্ভাগ্যজনকভাৱে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকলে যি ধৰণে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ যুৱক সজাই তেওঁলোকক টুপি পাঞ্জাবী পিন্ধাই যি ধৰণে তেওঁলোকক ৰছীৰে বান্ধি পুলিচেৰে কোবাই অপৰাধী সজাই এটা কালচাৰেল ৰেলীৰ একদম প্ৰথম লাইনত থিয় কৰাই দিছে, এইটোহে আমি বুজি নাপালোঁ কি কাৰণে এইটো কৰা হৈছে, কি কাৰণে কি যুক্তিত কৰা হ'ল। এটা কালচাৰেল ৰেলীত সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰ আছে, যিখিনি ভাল আছে, সেইখিনিকে দেখুওৱা হয়। তেনে ক্ষেত্ৰত এটা কমিউনিটিক, এটা জনগোষ্ঠীক মুছলমান ধৰ্মীয় যুৱক সজাই তেওঁলোকৰ টুপি পিন্ধাই পাঞ্জাবী পিন্ধাই ৰছীৰে পুলিচেৰে কোবাই আৰু ফ্ৰণ্ট লাইনত ৰাখি পেলাই আচলতে মই ভাবোঁ যে কোনোবা নহয় কোনোবা ব্যক্তিৰ স্বাৰ্থৰ কাৰণে আচলতে BTC যি শান্তি প্ৰতিষ্ঠাটো হৈ আছে বা BTC অঞ্চলত যি শৈক্ষিক দিশ আগবাঢ়ি গৈ আছে বা বড়োলেণ্ড ইউনিভাৰ্চিটিক কোনোবাই বদনাম কৰিবৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কৰি আছে, কাৰণেই হয়তো এনেকুৱা আমাৰ মুছলমান সমাজক সেয়া প্ৰতিপন্ন কৰিছে। আৰু মুছলমান সমাজক এনেকৈ সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আমি অতিকে দুখ পাইছোঁ আৰু যিসকলে কৰিছে এই কাণ্ডটো তাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মই ভাবোঁ যে এটা ইউনিভাৰ্চিটিত এনেকুৱা ধৰণৰ শিক্ষা দিয়াটো উচিত নহয়। বড়োলেণ্ড ইউনিভাৰ্চিটি এটা ঐতিহাসিক ইউনিভাৰ্চিটি, এই নামনি অসমৰ এটা ঐতিহাসিক ইউনিভাৰ্চিটি। ইয়াত মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ বা ভাতৃত্ববোধৰ শিক্ষণি দিয়াটো উচিত। তেনে ক্ষেত্ৰত মই ভাবোঁ যে কোনো জনগোষ্ঠীক সেৱা প্ৰতিপন্ন কৰা শিক্ষা বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে দিব নালাগে। গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰো ইয়াত বহুখিনি গাফিলতি আছে, কাৰণ যি ভূগোল বিভাগৰ যি বিভাগ, সেই বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী আছিলে, কি ৰেলী ওলালে, কোন জনগোষ্ঠীৰ কি কালচাৰেল দেখুওৱা হ'ব, এই কথাবিলাক কিন্তু আগতে আলোচনা হয়। তেনে ক্ষেত্ৰত মুছলমান সমাজক সেৱা প্ৰতিপন্ন কৰিব পৰা তেনেকুৱা এটা থিম তেওঁলোকে তৈয়াৰ কৰাৰ পিছতো কিয় এই বিভাগটোৱে পদক্ষেপ গ্ৰহণ নকৰিলে? ইয়াত আচলতে দেখা গৈছে ইণ্টেনশ্যনেলি আচলতে মুছলমান সমাজক সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে কৰা হৈছে, যাৰ কাৰণে আমি আজি ভাইচ চেঞ্চেলৰক কৈছোঁ এটা তদন্ত হ'ব লাগে। যিসকলে ইয়াত আচলতে জড়িত হৈ আছে, মুছলমান সমাজক সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। আৰু দুখজনকভাৱে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো ষ্টুডেণ্ট ইউনিয়ন আছে, তেওঁলোকে যি অসমীয়া আৰু ইংৰাজীত যি প্ৰেছ ৰিলিজ দিছে, ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত মুছলমান কমিউনিটিক গোটেই ভাৰতবৰ্ষত, গোটেই বিশ্বত তেওঁলোকক সেৱা প্ৰতিপন্ন কৰাৰ পিছত তেওঁলোকে এপলজি খুজিব লাগিছিল বা আমি সকলোৱে মিলিজুলি ইউনিভাৰ্চিটিখনক আগুৱাই লৈ যাব লাগে। ভুলবশতঃ কিবা এটা হৈ গ'ল বুলি কথাটো ক'ব লাগিছিল, কিন্তু তেওঁলোকে এটা শব্দ তেওঁলোকে উল্লেখ নকৰিলে। তাৰ মানে বুজা গৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ইউনিয়ন বডিটোৱে ইণ্টেনশ্যনেলি এই কামটো কৰিছে, তেওঁলোকে ইচ্ছাকৃতভাৱে এই কামটো কৰিছে। গতিকে কি যুক্তিত তেওঁলোকে এতিয়ালৈকে এটা জনগোষ্ঠীক সেৱা প্ৰতিপন্ন কৰাৰ পিছতো এটা ইউনিয়ন বডি য'ত তেওঁলোকে আগভাগ ল'ব লাগিছিল যে যাতে কোনো জাতি জনগোষ্ঠীৰ মানুহৰ দুখ নাপায় বা তেওঁলোকে ভেদাভেদ নাথাকে বা যি ঘটনা হৈ গৈছে এই ঘটনাটো যাতে পৰৱৰ্তী সময়ত নহয়, এই কাৰণে তেওঁলোকে দুখ প্ৰকাশ কৰি আগবাঢ়ি আহিব লাগিছিল। কিন্তু তেওঁলোকে আগবাঢ়ি আহিল ঠিকে, কিন্তু তেওঁলোকে কোনো ধৰণৰ দুখ প্ৰকাশ নকৰিলে। তেওঁলোকে ওলোটাই তেওঁলোকে এইটো দেখুওৱা হ'ব বুলি তেনেকুৱা ধৰণৰ এটা ৰিলিজ আমি প্ৰেছ ৰিলিজত দেখিবলৈ পাইছোঁ। তাৰমানে আচলতে ইচ্ছাকৃতভাৱে কৰা হৈছে। গতিকে এই ইউনিয়ন বডিৰ যি কাৰ্য, ইউনিয়ন বডি যিখিনি কৰিব লাগিছিল সেইখিনি নকৰাৰ কাৰণে মই ইউনিয়ন বডিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোককো মই আচলতে তেওঁলোকৰ ক্ষেত্ৰত আমি দুখ পাইছোঁ। গতিকে ইউনিয়ন বডিয়ে মই ভাবোঁ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰে এইটো ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ ল'ব লাগে, যাতে ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এটা ভাল শিক্ষা পায়, ভাল নৈতিক শিক্ষা পায়, যি শিক্ষাৰ জৰিয়তে সকলো জাতি জনগোষ্ঠী ইয়াত সকলোৱে যাতে শিক্ষা দান কৰি আগবাঢ়ি যাব পাৰে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিখনক আগুৱাই লৈ যাব পাৰে। গতিকে এইখিনিয়ে ভাইচ চেঞ্চেলৰ ডাঙৰীয়াক আমি আজি ক'লোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা নহয় বড়োলেণ্ড ইউনিভাৰ্চিটিত, তাৰ কাৰণে কঠোৰ নজৰ ৰাখিবৰ কাৰণে আমি ভাইচ চেঞ্চেলৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ।